বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহিন মাহত এইবাৰ মল মাহ পৰিছে, সেইটো সম্ভৱ সকলোৱে জানে। ৩ বছৰৰ মূৰত এবাৰ আহে এই মল মাহ। শাস্ত্ৰত এই মাহত পূজা-পাঠ কৰা বহুত মহত্ব আছে। কিন্তু এই মল মাহত কিছুমান কাম কৰাৰ পৰা বিৰত থাকক। আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰোঁ যে মল মাহত কি কি কাম কৰিব নালাগে। আহক বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে, এই মল মাহত বিবাহ কাৰ্য কৰাৰ পৰা বিৰত থাকক। মল মাহত বিবাহ কাৰ্য সম্পন্ন হ'লে দাম্পত্য জীৱনত কষ্ট আহিব পাৰে। লগতে পতি-পত্নীৰ মাজত কাজিয়া হ'ব পাৰে। সেইবাবে এই মল মাহত শুভ কাম কৰাৰ পৰা বিৰত থাকক। ২ নম্বৰতে, এই মল মাহত নতুন কামৰ আৰম্ভণি নকৰিব। কিন্তু এই মাহত পূজা-পাঠ কৰাৰ বহুত মহত্ব আছে যদিও এই মল মাহত নতুন ঘৰ লোৱা, নতুন ঘৰত প্ৰৱেশ আৰু দোকান উদ্ঘাটন কৰা ইত্যাদি কাম নকৰাই ভাল। ৩ নম্বৰতে, এই মাহত সৰু ল'ৰা-ছোৱালীৰ চুলি কটা আৰু অন্নপ্ৰসন পতাৰ পৰা বিৰত থাকক। সৰু ল'ৰা-ছোৱালী ইমান এটা শুভ দিন এই মল মাহত নকৰিব। ৪ নম্বৰতে, এই মল মাহত মহিলাসকলে চুলি কটাৰ পৰা বিৰত থাকক। এই পবিত্ৰ মাহত চুলি কাটিলে অপবিত্ৰতা আহি পৰে। সেইকাৰণে বিবাহিত মহিলাই কোনো কাৰণতে চুলি নাকাটিব। মনা যায় যে মল মাহত চুলি কাটিলে গৃহস্থী জীৱনত বহুত কষ্ট আহিব পাৰে। বন্ধু-বান্ধৱীসকল, মল মাহত এইকেইটা কাম ভুলতো নকৰিব। আজিলৈ ইমানেই। ধন্যবাদ।